নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি বুৰঞ্জীৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ ডিছকাশ্যন কৰিম। যদিহে ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে বানাচুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? অপশ্যন আছে প্ৰাগজ্যোতিষপুৰ, কুণ্ডিল, শোণিতপুৰ, কামৰূপ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শোণিতপুৰ। নেক্সট কুৱেশ্যন, কোনজনা আহোম ৰজাই সৰ্বপ্ৰথম সাংগঠনিকভাৱে আহোম ৰাজপ্ৰসাদত এক সপ্তাহ ধৰি বিহু উৎসৱ পালন কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, নাগাক্ষবংশৰ কোনজন ৰজাই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰামচন্দ্ৰ। ৰামচন্দ্ৰই মাজুলীৰ ৰত্নপুৰৰ ৰাজধানী পাতিছিল। নেক্সট কুৱেশ্যন, মেভাৰৰ ৰাজবংশৰ বিখ্যাত ভক্তি গুৰুজনাৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মীৰাবাই। নেক্সট কুৱেশ্যন, কামৰূপৰ ভাস্কৰ ভ্ৰমণে তলৰ কোনগৰাকী ৰজালৈ উপহাৰ হিচাপে আভোগ নামৰ বস্তুবিধ প্ৰেৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন, থুবু মাগা উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাজংসকলৰ। নেক্সট কুৱেশ্যন, অসমত ভক্তি আন্দোলন বা নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল? অপশ্যন আছে দামোদৰদেৱ, মাধৱদেৱ, শংকৰদেৱ, গোপালদেৱ। শুদ্ধ উত্তৰটো হৈছে শংকৰদেৱ। নেক্সট কুৱেশ্যন, কোনজন ৰজাই কমতাপুৰত ৰাজধানী পাতি কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সন্ধিয়া। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত তলৰ কোনখন যুদ্ধ আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শৰাইঘাটৰ যুদ্ধ। নেক্সট কুৱেশ্যন, মহাবীৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, খ্ৰীষ্টপূৰ্ব 327। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত কোনজন গ্ৰীক ৰাষ্ট্ৰদূত ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মেগাস্থেনিছ। নেক্সট কুৱেশ্যন, নন্দবংশৰ শেষ ৰজা ধননন্দক কোনে হত্যা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চন্দ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল? অপশ্যনসমূহ হৈছে চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ, ৰুদ্ৰসিংহ, সৰ্বানন্দ সিংহ। শুদ্ধ উত্তৰটো হৈছে পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন, জয়মতীক ক'ত হত্যা কৰা হৈছিল? অপশ্যন আছে জয়সাগৰ, গৌৰীসাগৰ, জেৰেঙা পথাৰ, ৰংঘৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেৰেঙা পথাৰত। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চুক্লেনমুং। নেক্সট কুৱেশ্যন, কিমান বছৰ বয়সত আকবৰে সিংহাসনত আৰোহণ কৰিছিল?
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 13 বছৰ। 13 বছৰত আকবৰে সিংহাসনত আৰোহণ কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰথমবাৰৰ বাবে কোনে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে জৱাহৰলাল নেহেৰু, MK গান্ধী, লৰ্ড মেকলে, এলিজাবেথ। শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে য়ং বেংগল আন্দোলনৰ নেতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হেনৰি ভিভিয়ান ডেৰজিউ। নেক্সট কুৱেশ্যন, সতীদাহ প্ৰথা অপৰাধ বুলি ঘোষণা কৰা গভৰ্ণৰ জেনেৰেলজনৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, উইলিয়াম বেণ্টিং। নেক্সট কুৱেশ্যন, আৰু আজিৰ শেষৰ প্ৰশ্নটো হৈছে তুজুক-ই-বাবৰি নামৰ বিখ্যাত বাবৰ স্মৃতি কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বাবৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।